মহাজোঁটে পাব, ইয়াত কোনো সন্দেহ নাই। মহাজোঁটে ইয়াত এখনো আসন নাপায়। নিৰ্বাচন চলি আছে মহাজোঁটৰ যিসকল UPPL চৰকাৰ গঠন কৰা দুমাহ কেঁচুৱা এটাৰ ওপৰত অভিযোগ উত্থাপন কৰিলে কিন্তু কিমানখিনি যুৱতীসকল যিসকলে ১৫ বছৰ লুটি পালে, ৰাইজক ঠগালে, প্ৰবঞ্চনা কৰিলে, সেইসকলে যদি আজি জুমীয়া চৰকাৰৰ যদি আঙুলি উঠায় এইটো কিমানখিনি গ্ৰহণযোগ্য? তেখেতসকলে নিজৰ দোষটো গাপ দিবৰ কাৰণে, লুকাবৰ কাৰণে UPPLক বদনাম কৰিবলৈ চেষ্টা কৰিছে। কিন্তু UPPLে এটা নীতি আদৰ্শৰ আধাৰত চৰকাৰ চলাবলৈ আহিছে, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আগুৱাই যাবলৈ আহিছে আৰু সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰি, শান্তি স্থাপন কৰি, সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি আগবাঢ়ি যাবলৈ UPPLে কাম কৰিছে। গতিকে ইয়াত কাৰোবাৰ অভিযোগ, কাৰোবাৰ প্ৰতি অভিযোগ এইটো একো কাম নিদিয়ে। UPPLে নিজৰ এজেণ্ডা লৈ আগবাঢ়ি যাব। BJPৰ কাৰণ মহাজোঁটক যে চাপৰ্ট দিব, বাহিৰৰ যিখিনি আমাৰ বড়ো কমিউনিটি আছে প্ৰবঞ্চনা কৰি আহিলে আৰু এতিয়া বড়ো কছাৰী কাউন্সিল গঠন হৈছে, য'ত বাহিৰৰ বড়োসকলে ৰাজনৈতিক অধিকাৰ পাবলৈ সক্ষম হৈছে। গতিকে বাহিৰৰ ৰাজনীতি মিত্ৰজোঁটৰ চৰকাৰ হ'লে মুখ্যমন্ত্ৰী কোন হ'ব? আমার মাঝে আমার শ্রীরামপুর সমষ্টির মাজত মিলন নাই, কোনো মিলা প্ৰীতি নাই আৰু আনপিনেদি চালে ইয়াত না কংগ্ৰেছৰ স্থিতি ভাল, না UDFৰ স্থিতি ভাল। গতিকে তেখেতসকলে আজি এনেকৈ এটা সময়ত লগ লাগিছে য'ত কোনো এটা দলৰে স্থিতি ভাল নহয়। গতিকে ইয়াত আৰু কিবা এটা ভাল অংশ হ'ব মই এইটো নাভাবোঁ। আৰু ইয়াত এইকাৰণে মিত্ৰজোঁটে মহাজোঁটে হওক বা কিবাই হওক, ইয়াত কোনো এটা ছিটত তেখেতসকলে জিকাটো ক্লিয়াৰ নাই আৰু জিকিব নোৱাৰে। কিন্তু BJPৰ লগত মিত্ৰজোঁটৰ চৰকাৰত কিমানটা বিধায়ক থাকিব? মহাজোঁটৰ বাবে প্ৰত্যাহ্বান ক'ত ক'ত আহিব? মহাজোঁটৰ লগত প্ৰত্যাহ্বান ক'তোৱে নাই, কাৰণ মহাজোঁটত কোনো কেছ ভেলু নাই। ইয়াত কোনো মানুহে বদৰুদ্দিন আজমলৰ মুখত চাই ভোট নিদিয়ে, হাগ্ৰামাৰ মুখত চাই ভোট নিদিয়ে আৰু কংগ্ৰেছৰ তেনেকুৱা কোনো নেতা নাই যাৰ মুখত চাই পেলাই ৰাইজে ভোট দিব। গতিকে বিকল্প একো নাই, বিকল্প এটাই BJP আৰু যিটো এলাইড আছে ইয়াৰ লগতে এতিয়া ৰাইজে থাকিব আৰু ইয়াৰে চৰকাৰ গঠন কৰিব। আপোনালোকৰ কাৰণে ষ্টাৰ কেম্পেইনাৰ কোনোবা আহিব নেকি? কেন্দ্ৰীয় চৰকাৰ ইতিমধ্যে আহি আছে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুটা দিন 1 তাৰিখ আৰু 3 তাৰিখত আহি আছে। গৃহমন্ত্ৰী ডাঙৰীয়া আহি আছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে আৰু বহুতো নেতৃত্ব ইয়াত আহিব। আৰু ইতিমধ্যে যিহেতু ৰাইজে UPPL BJP ঐক্যৰ চৰকাৰটো হ'বৰ কাৰণে ইতিমধ্যে ৰাইজে মতটো দিছে বা তেখেতসকলৰ মতামতটো দিছে। ইয়াত আৰু নিৰ্বাচনী প্ৰচাৰৰ খুব বেছি প্ৰয়োজন আছে বুলি মই নাভাবোঁ। 28 আৰু 29 বাবে ধৰি লওক আপোনালোকে কি মেইন ইছ্যুৰ ওপৰত কাম কৰিব? 28, 29 বুলি নাই, গোটেই বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিব লাগে, সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা দিব লাগে, ভূমিৰ অধিকাৰ দিব লাগে। যি 17 বছৰে হাগ্ৰামা BPFে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে ইয়াৰ পৰা মুক্ত কৰিব লাগে আৰু সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰিব লাগে। কিন্তু ছাৰ হাগ্ৰামাই এটা কথা অভিযোগ কৰিছে যে বৰ্তমান BTCত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে উত্তৰ পাৰ্বত্য কাছৰ। হাগ্ৰামাৰ চকুত যিহেতু তেখেতে 17 বছৰ দুৰ্নীতি কৰিলে, এতিয়া চবতো তেখেতে দুৰ্নীতি দেখা পাব আৰু দুৰ্নীতি য'ত নাই তাত হাগ্ৰামা নাই, য'ত দুৰ্নীতি আছে তাত হাগ্ৰামা আছে। গতিকে এতিয়া BTR গভৰ্ণমেণ্ট আছে তাত হাগ্ৰামা নাই, ইয়াতে দুৰ্নীতিও নাই। এইবাৰ BTCৰ পৰা হাগ্ৰামাৰ দল উৎখাত কৰিব পাৰিবনে? এইটো আমি উৎখাত কৰিব নালাগে, ৰাইজে অলৰেডি উৎখাতই কৰি দিব। চৰকাৰ এতিয়া নাই, 29 জনক লৈ পেলাই আমি চৰকাৰ চলাই আছোঁ আৰু এই বিধানসভা নিৰ্বাচনত এজনো BPFৰ পৰা জিকিব নোৱাৰে। তেখেতে এনেই লম্পজম্প কৰিব, টকা পইচা আছে কাৰণে, কিন্তু এটাও চিট জিকিব নোৱাৰে। দুৰ্নীতি ভ্ৰষ্টাচাৰী BPFক বিদায় দিবলৈ ৰাইজে সাজু হৈছে। থেংক ইউ। সজল সিং জিন্দাবাদ, সজল সিং জিন্দাবাদ, রেওরিওয়া নার্জারি জিন্দাবাদ, রেওরিওয়া নার্জারি জিন্দাবাদ, উইলসন হাসদার জিন্দাবাদ, উইলসন হাসদার জিন্দাবাদ, ভারত মাতা কি। সদা রাইস